হেল্ল' কি খবৰ সকলো ভালে আছে চাগে আৰু আজি আমি ভাল বেয়া কথা নাপাতো গতিকে আজি আমি দেখাম কিছুমান নমুনা যাক দেখিলে তোমালোকৰ মাথাটো পেৰত খুন্দিয়াই দিবলৈ মন যাব আৰু মই জানো তোমালোকে roasting বুলি ক'লে একেবাৰে পখলাই যোৱা আৰু এই বিশ্বত এনেকুৱা কিছুমান প্ৰাণী আছে যিখিনি ভাইৰেল হ'বলৈ যি কোনো কাম কৰিব পাৰে হয়তো হি লেংটা হৈ নাচিব পাৰে হয়তো হি টিকা দেখুৱাই নাচিব পাৰে তেন্তে বলা বেছি দেৰি নকৰো হাতখন টিলিঙাটো বজাই থাকিবলৈ পাত দিয়া আজি আমি ষ্টাৰ্ট কৰো আমাৰ ভিডিওটো বিনা কিছি কণ্ডম हरामी हो बेटा Hey y'all come look at this ডিগ্ৰী লৈ ঘৰতে এনে বহি থাকি কি কৰিম বুলি ভাবি থকা কিজনীয়ে এনেকৈ পগলা কুকুৰৰ নিচিনা ৰাস্তালৈ মাইক লৈ ওলাই আহে আচ্ছা মই তোমাৰ এটা কোৱেশ্চন কৰিম কলেজৰ ছোৱালীজনীয়ে জানেই যে এইজনী মোক এতিয়া বাকচদি পেলিবলৈ আহিছে ফ্ৰেণ্ডশ্বিপ আৰু ৰিলেশ্যনশ্বিপৰ ডিফাৰেন্সটো কি তোমাৰ কাৰণে যেনেকুৱা প্ৰশ্ন তেনেকুৱা উত্তৰ ফ্ৰেণ্ডশ্বিপত আমি য'ত হেং আউট কৰিব পাৰোঁ ৰিলেশ্যনশ্বিপত মানুহে ওৰত যায় समझ रहे हो वाह दीदी नहीं वाह दीदी वो इसकी मूर्ति बननी चाहिए কলেজৰ ছোৱালীজনীয়ে যি ধৰণে উত্তৰটো দিছে এনেকুৱা লাগিছে যেন তাই পুৰা পিয়ৰ ছিংগল वाह दीदी ইনষ্টাগ্ৰামটো মই খুলি চাই আছিলোঁ কিছুমান নমুনা তাৰ পাছতে মই ইয়াক লগ পালোঁ মাও কি হ'ল হা ক'ৰবাত জুই লাগিলে নি ফায়াৰ ব্ৰিগেড হৈ আহিছে যে আৰু ইয়াৰ ভিডিঅ'টো ফানী কমেডি ভিডিঅ' হয় মই কোৱা নাই ই নিজে কেপশ্যনত লিখিছে আছামিজ কমেডি ভিডিঅ' और अभी तो रुको क्लाइमैक्स अभी बाकी মোৰ সঁচাকৈ হাঁহি উঠিলে ইয়াৰ ভিডিঅ'টো চাই সঁচাকৈ মই বহুত হাঁহি উঠিলে কিন্তু ইয়াৰ ভিডিঅ'ত নহয় কেপশ্যনটো হাঁহি উঠিলে আৰু এইজনকতো তোমালোকে সকলোৱে চিনি পোৱা তাৰপিছত এই যি সম্পূৰ্ণ ঘৰটো দেখিছে মোৰো ভাল লাগে এওঁৰ ভিডিঅ' মই একেবাৰে ষ্টাৰ্টিঙৰ সেই পুৰণা মোবাইলত এনেকৈ বনোৱা তেতিয়াৰ পৰা চাই আহিছোঁ এওঁৰ ভিডিঅ' হয় তাৰপিছত এই যি সম্পূৰ্ণ ঘৰটো দেখিছে এইটো এটা সেটৰ ঘৰ পালৰ ঘৰ খতম हरामी हो बेटा এই ভিডিঅ'টো যেতিয়া আপলোড কৰিছিলে মই তেতিয়াই চাইছিলোঁ কিন্তু ছেটৰ ঘৰ हरामी हो बेटा ভিডিঅ' বৰবাদ বেহেনছো দাউৰে পে বাৰু এইবোৰ কথা আমি ৰাখিছোঁ ছাইডত আৰু তোমালোকে এতিয়া কমেণ্ট কৰিম বুলি ভাবিছা যে ডিম্পুটোতকৈ বহুত ডাঙৰ ইউটিউবাৰ হয় তো এটা কেনেকৈ কথা ক'বলৈ ক'ত সাহস পালি সি ছেটৰ ঘৰ কয় পালৰ ঘৰ কয় সেইটো তাৰ কথা और अभी तो रुको क्लाइमैक्स अभी बाकी কিন্তু মই কৈছোঁ শুনা মোৰ ভিডিঅ'টো একেবাৰে ধেমেলীয়া হয় তো ধেমেলীয়াভাৱে ল'বা তো কমেণ্টটো লিখিম বুলি ভাবিছা যদি কাটি দিয়া বেলেগ কমেণ্ট কৰা তো বেয়া নাপাব ৰাইজ আজি আমাৰ ভিডিঅ'টো একেবাৰে অন্তিম পৰ্যায় পাইছেহি তো ঘণ্টাটো বজাই দিয়া ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিয়া তোমাৰটো নহয় ছাবস্ক্ৰাইবৰ কিনাৰত লাগি থকা ঘণ্টাটো বজাই দিয়া আজিলৈ এৰিছোঁ বাই বাই हरामी हो बेटा